এতিয়া আপোনালোকৰ ফৰ্মবিলাক আপোনালোকে 9 তাৰিখৰ ভিতৰত উভতাই দিব। ফৰ্মবিলাক আমি লৈ আছো। কিছুদিন আমি ফৰ্মবিলাক চাম, বেলেগ নাচাওঁ, খালি আমি ল'ৰা ছোৱালীৰ সংখ্যাটোৱে চাম, বাকী আমি নাচাওঁ। তাৰ পিছত আমি এই পৰীক্ষাখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম। দালাল নাথাকিব, ডাইৰেক্ট পাই যাব, ঠিক আছে। তাৰ পিছত আমিতো টকাটো গিৰিয়েকক দি দিম নে? কোনে কোনে দিব? হাত দিয়ক, ডাককচোন। হে ভগৱান, গিৰিয়েক বিলাকে আমাক ভোটেই নিদিয়া হৈ যাব। 2-এজনীয়েতো দিব লাগে গিৰিয়েকক। গিৰিয়েকে আপোনালোকৰ মতে ভোট দিব নে স্বামীয়ে আপোনালোকৰ মতে স্বামীয়ে ভোট দিব নে স্বামীৰ মতে আপোনালোকে ভোট দিব? আপোনালোকৰ মতে দিবতো ভোট। তেতিয়াহ'লে টকাটো নিদিব, কিন্তু যদি স্বামীৰ মতে ভোট দিয়ে টকাটো গৈ লগে লগে দি দিব। যি নহওক, এই 10,000 টকাটো আৰম্ভ। যিসকলে হাজবেণ্ডত টকাটো গতাই নিদি ভাল কামত এই টকাটো খৰচ কৰিব, যি কামটো আপোনালোকে লিখি দিছে ফৰ্মত, তাৰ পিছত আমি আপোনালোকক আকৌ 25,000 টকা দিম। তাৰে 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে কিমান টকা ফ্ৰী পালে? 10,000 আৰু 12,500, 22,500 টকা ফ্ৰী পালে, 12,000 টকা বেংকত ঘূৰাই দিব লাগিব। ইয়াৰ পিছত এই 35,000 টকা হাতত লৈ ব্যৱসায় কৰিলে বাইদেউসকলতো লাখপতি হ'ব 3 বছৰত। যিসকলে নহয় তেওঁলোকক 10-20,000 টকা মই আৰু দি দিম, মুঠতে লাখপতি বনাইহে এৰিম। হ'বনে? আমাৰ বাইদেউসকলক আমি লাখপতি বাইদেউ বনাম। বনিব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই? হাত দাঙকচোন। ঠিক আছে, কাৰ কাৰ আছে এতিয়া হাত দাঙক। মই বোলো নাই বুলি কওঁতে এজন দুজনে হাত উঠাই দিলে, মই কি বোলে ভাবিলো। এতিয়া আপোনালোকৰ ফৰ্মবিলাক আপোনালোকে 9 তাৰিখৰ ভিতৰত উভতাই দিব। ফৰ্মবিলাক আমি লৈ আছো। কিছুদিন আমি ফৰ্মবিলাক চাম, বেলেগ নাচাওঁ, খালি আমি ল'ৰা ছোৱালীৰ সংখ্যাটোৱে চাম, বাকী আমি নাচাওঁ। তাৰ পিছত আমি এই পৰীক্ষাখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম। দালাল নাথাকিব, ডাইৰেক্ট পাই যাব, ঠিক আছে।